गरेसरनि भोगपुराव लामानि जाब्रबथायाव सासे सुबुंनि गोब्राब जोखोम दिनै फुंबिलियाव गरेसर पुलिस थानानि बेन्दोंआव थानाय भोगपुरनि बाबुलाली मुंनि सासे सुबुङा गावनि सानै गथ'खौ लानानै फरायसालियाव दोननो गावनि मटरसाइकेल लानानै फरायसालियाव दोननो थांबाय थानाय समावनो AS26C5022 नाम्बारनि गंसे सेन्ट ग्रेभेल लाबोनाय डाम्पार गारिया सौख्लायो आरो बाबुलालीया गोब्राब जोखोम जायो। बाबुलालीजों लोगोसे सानै गथ'आबो जोखोम जादों होननानै फोरमायदों। बे जाथाया जानानै थांनायनि उनावनो गरेसर पुलिस बिफाना जाथाय जानाय जायगायाव नुजाथियो आरो बाबुलालीखौ गोजौ फाहामथाय होनो थाखाय देहा फाहामसालियाव दैथायहरनाय जायो। হয় আজি আমাৰ যি গোৰেশ্বৰ ৰামগাঁও নাগুৰিজুলি যি পথ এই পথৰ যিটো আমাৰ উপপথ আছে ভোগপুৰৰ পৰা বালাবাৰী যিটো সংযোগী পথ এই সংযোগী পথত যিটো ডাম্পাৰৰ যিটো দৌৰাত্মক ডাম্পাৰৰ যিটো অতিষ্ঠ ডাম্পাৰৰ যিটো মাইমতালি আজি বহু দিনৰ পৰা আমি দেখি আহিছোঁ। আমি বাৰ বাৰ কমপ্লেইন দিয়াৰ পিছত প্ৰশাসন লগতে আমাৰ বন বিষয়াসকলক আমি কমপ্লেইন দি অভিযোগ দি অহাৰ পিছতো আজিলৈকে তেখেতসকলে এই সমস্যাবিলাক সমাধান নকৰিলে। ইয়াতে এই যি সৰু সৰু উপপথবিলাকত যি অভাৰলোডিং মাল লৈ পেলাই চালানবিহীনভাৱে অভাৰলোডিং মাল লৈ ইয়াতে মানে যি মইমতালিভাৱে যি গাড়ী ইয়াতে সোমাই দিয়ে ডাম্পাৰ অভাৰলোড এইবিলাক কাৰ্যক আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাৰ নেমচুৱে ধিক্কাৰ জনাইছোঁ, গৰিহণা দিছোঁ। আৰু আজি এই আমাৰ যি ভোগপুৰত বাবুলালী নামৰ এজনক মহতিয়াই লৈ যি আজি সংকটজনক অৱস্থাত মেডিকেলত আছে, খুব দুখৰ বিষয়, খুব দুৰ্ভাগ্যৰ বিষয়। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, বন বিভাগৰ ওপৰত যি নাকি লগাব লাগে, বন বিভাগৰ ওপৰত যি ব্যৱস্থা ল'ব লাগে অতি শীঘ্ৰে ল'বলৈ আমি নেমচুৰ তৰফৰ পৰা দাবী উত্থাপন কৰিছোঁ। আৰু তেওঁৰ বাচ্ছাৰ লগত বাবুলালীৰ লগত তেওঁৰ বাচ্ছা আছিল, বাচ্ছাজনকো কিন্তু তেওঁ মহতিয়াই লৈ গৈছে, জখম হৈছে, খুব দুখৰ বিষয়। আৰু লগতে আমি এইটো কথাও ক'ব লাগিব, বিভিন্ন সময়ত গোৰেশ্বৰৰ বিভিন্ন দল সংগঠনে আমাৰ গোৰেশ্বৰ ৰাজ্য চক্ৰ বিষয়া মহোদয়ৰ জৰিয়তে এক নীতি নিৰ্দেশনা দিছিলে যে ডাম্পাৰ ৰাতিপুৱা 7 বজাৰ পৰা ৰাতিপুৱা 10 বজালৈকে কিন্তু বন্ধ থাকিব লাগিব। কিন্তু এই 10 বজালৈকে বন্ধ নাথাকাওঁতে কেনেকৈ এই ডাম্পাৰ আনি ৰাতিপুৱাই পুৱাই এই দুৰ্ঘটনা সংঘটিত কৰিলে, এয়াই কিন্তু খুব দুৰ্ভাগ্যজনক বিষয়। আমি নেমচুৱে দাবী উত্থাপন কৰিছোঁ, অতি শীঘ্ৰে কিন্তু এই ডাম্পাৰৰ মালিকসমূহক নাকি লগাবলৈ আহ্বান জনাইছোঁ। মই দাদাহঁতৰ ঘৰত চাহ খাইছিলোঁ, তাত যদি মোৰ দাদা হয় ডাঙৰ দাদা তাতে চাহ খাইছিলোঁ। হঠাৎ মই আৱাজ শুনিলোঁ, শুনি ওলাই চাওঁ যে বাবুলালীৰ ল'ৰাটো ছোৱালীটো স্কুলত লৈ গৈছিল। সেই সময়ত ডাম্পাৰখনে তাতে খুন্দাইছে, পূৰা হাত উঠি গৈছে চকাৰ ওপৰত দি এইখন হাত আপোনাৰ আৰু ল'ৰাটোৰো এইখিনি জখম হৈছে। তাৰপিছত তাক মই গাড়ী পিছপিনৰ পৰা উঠাই দাঙি নি পেলাই চেয়াৰত বহাই পানী দিছোঁ, কিবা দিছোঁ। তাৰপিছত এম্বুলেঞ্চক ফোন কৰিছোঁ। তাৰপিছত পুলিচ 15-20 মিনিটৰ পিছতহে পুলিচ আহি পাইছে, তাৰ আগত পুলিচ অহা নাই। তাৰপিছত এতিয়া আৰু গাড়ীখন নিয়াৰ কাৰণে মাথা মাৰিছোঁ। আমিতো সেইটো বিচাৰোঁ যে ঘৰৰ অৱস্থা খুবেই বেয়া মানুহজনৰ, যে মানুহজনক চিকিৎসা কৰা পইচাখিনি অন্ততঃ মালিকে দিয়ক, মানুহজন মেডিকেলত চিকিৎসা কৰা পইচাখিনি অন্ততঃ দিয়ক। তাৰে পিছত এনচৰ ক্লেইম কৰে, কিবা কৰে, সেইটো কৰি থাকক। আমাৰ ক'ব লগা নাই, আমাৰ ৰাইজৰ এইটোৱে আপত্তি। সেইটো কাৰণে আমি গাড়ীখন ইয়াৰ পৰা নিব দিয়া নাই। মালিকে ফোন মাৰিছোঁ, মালিকে ৰিচিভ কৰা নাই। নাজানো ড্ৰাইভাৰজনে ফোন কৰিছে, আমাৰতো ফোন ৰিচিভ নকৰে, ড্ৰাইভাৰজনৰো ফোন ৰিচিভ কৰা নাই। তেনেস্থলত গাড়ীখন আমি কি হিচাপত থানাত নিব দিম? মালিকজনে আহি মেডিকেলত যায়, মানুহজনৰ যি চিকিৎসা হয় সেইখিনিতো খৰচ গ্ৰহণ কৰক, তাৰে পিছত এনচৰ ক্লেইম কৰে, কি কৰে সেইটো কৰি থাকিব। কিন্তু মানুহজনটো সুস্থ হ'ব লাগিব। আমি সেইটোৱে ৰাইজে আমি সেইটোৱে দাবী বিচাৰিছোঁ। এইটো মেইন ৰাস্তা নহয়, এইটো গাঁৱলীয়া ৰাস্তা। এটা অভাৰলোড লৈ আহিছে, একেবাৰে কম হ'লে 35 টনৰ ওপৰত আছে মাল। ইমান অভাৰলোড মাল লৈ আহিব নালাগে ইয়াতে। আৰু যিখিনি জেগাত ঘটনাটো হৈছে, কোনো ছাইড ল'বৰ কোনো সুবিধা, চাৰ্কেল এখনো নাযায় সেইখিনি জেগাত ঘটনাটো। হয়, আজি প্ৰায় 8:30 বজাত যিটো সময়ত আমাৰ ল'ৰা ছোৱালীবিলাক স্কুলত যায়, স্কুল কলেজত যায়, তেনে সময়ত 8:30 বজাত আমাৰ বাবুলালী নামৰ ব্যক্তি এজনে বাইকত দুজন সৰু বাচ্চাক লগত লৈ তেওঁ স্কুলত থ'বলৈ গৈ আছিলে। কিন্তু তেনে অৱস্থাত মোটামুটি 8:30 বজাতে এই মাল ভৰ্তি ডাম্পাৰখন আহিছে। তাত চালানটো লিখা আছে 10-12 চিয়াম, কিন্তু তাত চালান অবিহনে মানে তেওঁলোকে অভাৰ মাল কৰাইছে প্ৰায় 16 চিয়ামতকৈ অধিক। তেনেস্থলত আমি আজি দাবী জনাব বিচাৰিছোঁ, আৰু যিজন মানুহ এক্সিডেণ্ট আজি সংঘটিত হৈছে, এক্সিডেণ্ট মানে দুৰ্ভাগ্যজনকভাৱে এক্সিডেণ্টৰ লগত জড়িত হৈছে, তেওঁৰ হাত এখন ছিঙি গৈছে, তেওঁৰ মূৰত আঘাত হৈছে। এতিয়া তেওঁ অতি সংকট, বাইক লৈ মানে যাইছিলে, বাইক লৈ যাই থকা অৱস্থাত ডাম্পাৰখনে খুন্দিয়াই দিছে, তাক মহতিয়াই লৈ গৈছে। এতিয়া তেওঁৰ অৱস্থা একেবাৰে সংকটজনক। আমি অঞ্চলবাসী ৰাইজে দাবী জনাইছোঁ যাতে প্ৰশাসনে ইয়াৰ ওপৰত নাকি লগাই। আমি দেখিবলৈ পাইছোঁ বিভিন্ন সময়ত স্কুল কলেজৰ সময়ত প্ৰায় 24 ঘণ্টাই তেওঁলোকে মাল ভৰ্তি ডাম্পাৰসমূহ ইয়াৰ যিটো
পকী পথৰ অৱস্থা একেবাৰে দুৰৱস্থা হৈ গৈছে, বেয়া হৈ গৈছে। তেনে সময়তো কিন্তু ৰাতি 12টা বজাৰ পৰা 1টা বজালৈকে স্কুল সময়ৰ যিসমূহ থাকে টাইম সময় থাকে সেইবিলাক নাচাই তেওঁলোকে অতি মানে অনবৰতে মাল ভৰ্তি ডাম্পাৰসমূহ সৰবৰাহ কৰে। ইয়াত আমি ভাবোঁ প্ৰশাসনৰ কিবা ইয়াৰ গাফিলতি আছে নেকি, প্ৰশাসনে গম পায় যিটো বস্তু নাকি লগাব পৰা নাই। গতিকে আমি অঞ্চলবাসী ৰাইজে এইটো দাবী জনাইছোঁ যাতে ইয়াৰ ওপৰত অতি শীঘ্ৰে কিবা দাবী জনায় আৰু যি দুৰ্ভগীয়া পৰিয়ালৰ ব্যক্তিজন আজি দুৰ্ঘটনাত পতিত হ'ল তেওঁৰ যাতে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰে, নহ'লে কিন্তু আমি ডাম্পাৰখন ইয়াৰ পৰা যাবলৈ আমি নিদিম। बर' सावथुन नायनो मोजां मोनग्रा रायजो राजाफोरनिसिम मोनसे गोजोनथाव खौरां। आलायारन सावथुनखौ नायनो हांखुर जानानै थानाय रायजो राजाफोरनि थाखाय गोजोनथाव खौरां। रायजो राजाफोरनि खाबुनि थाखाय गोदान बोसोर 2024 मायथाइनि 2 जानुवारि खालारनिफ्राय 20 खालारसिमनि गेजेराव बड'सा फिल्म प्रडाक्शनजों दिहुनजानाय आलायारन आबुं बर' सावथुनखौ सिगांनि बेसेननिख्रुइ गोबां खमसिन खालामनानै दिन्थिनाय जासिगोन। क्रिसमास आरो इंराजि गोदान बोसोरजों लोब्बा लाखिनानै आलायारन सावथुनखौ अनसायगिरि रायजो राजाफोरनि थाखाय बे खाबुखौ लानानै फैदों बड'सा फिल्म प्रडाक्शना। दासिमबो जुदि नोंथांमोना आलायारन सावथुनखौ नुवाखैब्ला थाबैनो स्क्रिनाव होखानाय जानबुं नम्बराव फोनांजाब खालामनानै बर'नि गिबि आलायारन आबुं बर' सावथुनखौ हांख्रायहरनो हागोन। जानबुं नं 8453766183 9678616741 आरो 7896298145 नोंथांमोना थाबैनो बे होखानाय जानबुं नम्बराव फोनांजाब खालामनानै सिगांनि बेसेननिख्रुइ गोबां खम बेसेनावनो बुकिं खालामदो। बसवामोनब्ला आंनि मानसि जानायनि सिमाङा जाफुंनाय नङामोन। आंखौ लाजि दाफोनांसै गोमबोर फिसा, गोदोनि दायखौ सुस्रांनो थाखाय हांमा आइनि जिउनि बिबानखौ नोंनो लादो फिसा। मानि सिमां? गावबा गावनि। थेट, आंलाय आंनिसो सानदोंमोन। उदां बोथोरनि बेलासि समाव सुदेम बार बारनाय गोजोनग्लायनाय समाव बिरलाङो गोसोआ नोंनि सेराव। आंनि नामा हायनास्रि, नोंनियालाय आरो नों बबेनि? आंनि मुङा जोंदाव, आं बम्बेनिफ्राय फैदों। मडेल गार्लफोरनि फट' बुथुमग्रा। आं नोंसिनि फट'खौ जि दाग्रा कम्पानियाव हरगोन। बिदिब्ला आंनि मोनसे फट' खेबबावदे। Okay, come on.